वेलकम टू माय यूट्यूब चैनल। आज तारमाने एटा भिडिओर কাৰণে আহিলো। ভিডিওটো হৈছে এইফালে শুট হৈ আছে ভিডিওৰ। এইটো ইদুল আই এটো ঠেৰেং হয় এটো আৰু বিকাশ আমাৰ সেলিব্ৰিটি বুলি কওঁ আমি। বিকাশ কিবা কোন কি ই তাৰমানে কম মানে কি কলাই আছে ভিডিওটো ৰাখি দি। নাই করুঙ্গা তেও বিকাশে কিবা এটা কব। বিকাশ কিবা এটা কৈ দি কেনে লাগিব ভিডিওটো চাই কেনে। এইজন ডাইরেক্ট বুঢ়া হান পাই মোৰ মানে ককা হয় এইজন। দাড়ি চুলি পুৰা পকি গৈছে ডেকা কালতে বিয়া বাৰু নকৰতে একদম দেউতাক। হয় নমস্কাৰ, মোৰ নাম বিকাশ কলিতা আৰু মই ধাৰাপুৰত থাকো, ঘৰ ধাৰাপুৰত। আৰু আজি এটা নতুন ৰূপত মই বুঢ়া হ'ব ওলাইছো। এইজনক বুঢ়া হৈ দেখাই বহুত ফূৰ্তি লাগি আছে আমাৰ। ভিডিওটো চাই সকলোৱে ভাল পাব বুলি আশা কৰিলো। ভিডিওটো লাইক কৰিব, লগতে এই চেনেলটো অকণমান শ্বেয়াৰ কৰি দিব, সকলোৱে মৰম দিব। আৰু কি নালাগে কবা পিছত কম। পিছত কব। বাকি ভিডিও শুট হৈ আছে অলপ চাই দিয়ক আপোনালোকে চাওক। এইফালে ভিডিও শ্বট চলি আছে। পিছে ঠেৰেং আজি কিহৰ ৰোল আছে তোমাৰ? আজি মোৰ কি বা এতিয়ালৈকে মই গমেই পোৱা নাই, কিন্তু মই কলা পৰা যেন লাগছি, কলা পচুৱে কিজানি। একো নহয় দে, বগা চলি কলা হলে কথা নাই, আমি কলা মানুহ কলা হলে বেয়া লাগে ন, হয় নহয়? তো আজি মানে এটা ভিডিঅ' বনাব আহিলো। ভিডিঅ' বনাব মানে অকমান আগত জাষ্ট মানে দেখা হলো আমাৰ খুৰাক। তো খুৰাইতো আপোনালোকক ক'লে চাগে কি কি মানে হ'ব। তো ভিডিঅ'টোত আপোনালোকে চাই থাকক। আৰু ঠেৰেঙে আপোনালোকক কি কৈছে ক'ব নোৱাৰি, ইয়াৰ বোলে মুখখন কলা দেখা যেন লাগিছে। চ' ই আগৰ পৰা কলাই, আপোনালোকে মানে নাচাব আৰু ই বগা বুলি। সি মানে কৈ থাকে এনেকুৱা বুলি যে মানুহ ভাবে কি মানে বগাই নেকি সেইকাৰণে কলা বুলি কৈছে। চ' ই আগৰ পৰাই কলা। বাকী এতিয়া ভিডিঅ' আৰম্ভ হৈ আছে। বিকাশৰ ৰোল আছে এতিয়া চাই থাককচোন। আপোনালোকে অলপ অলপ দেখাইছো, সদায়তো দেখাব নোৱাৰো না, অলপ অলপ দেখাই থাকিম আৰু। কেমেৰামেন বিকি কিবা ক'ব লগা আছে নেকি? কৈ দি ক'ব লগা মানে আজিতো ভিডিঅ'টো জল্দি শেষ কৰি ভাল পাওঁ। আৰু আমাৰ এইটো বুঢ়া দেখাইছো বুঢ়াক ভালকে কৈ খতম কৰিব লাগে বোলে। মই এইটো দিলাম। পাবজি খেলি আছে, কাম নাই। দুটা কিল কৰছো কেমেৰামেন চা পুৰা একদম হাবিৰ মাজত। বৰ্তমান পেপাৰ পঢ়ি আছো 27 জুন 2020 চনৰ। বুঢ়া হলো, চাকৰি নাপালো, চাকৰি নাপালো, পথাৰৰ মাটিগিলাও এনেকে দাঁতকেইটা পুৰা জিলকি উঠিছে বিকাশৰ। পিছে আমাৰ আধা ৰিচৰ্ট কৰা হ'লে এতিয়া আৰু 50% আছে। 50% হৈছে, 50% আছে আৰু। এই আমাৰ ককাৰ ভাগৰ লাগছে পুৰা, একদম গৰমো লাগছে। কিয় ককা? নহয়ো বৰ্মন। কেৰেক্টাৰ তুমি আছাই নেকি? এবাৰ কম আছো কেনে লাগে কৈছিল ডাইলগ এটা কৈ দি, ডাইলগ এটা কৈ দি। নহয়ো বৰ্মন, মাজনীৰ এইগিলাক কৰাৰ বৰ পাহৰি যায়, প্ৰত্যেকবাৰ পাহৰি যায় আৰু নতুনকে কৰিব লগা হয়। দেচোন কৈ লওক, চাই চাই ক'ব দে। নহয়ো বৰ্মন, মাজনীৰ এইবোৰ কৰাত বৰ সুবিধাজনক বোলে। দিছি দে দে। এই এনেকা মানে অকমান লেট হৈ গ'ল, তেনেহ'লে মানে ঠিকে আছিল। এই ল'ৰাটো মানে একদম ব্লগ বনাই আছে দুটাই। বিকাশৰ মেকআপ কম হৈছে। মেকআপ পিছে ঠেৰেং কেনেকুৱা লাগিছে ভিডিঅ'টো কৰি কেনে? জোৰকে কওঁ, মানুহ মাতি শুনা হ'ব। বহুত ভাল লাগিছে, আমাৰো ভাল লাগিছে নিশ্চয়, আৰু আপোনালোকে ভাল পাব নিশ্চয় আশা কৰোঁ। ভিডিঅ'টো চাই কেনে আহি আছে, ডিছক্ৰিপশ্যনত লিংকটো দিম চেনেলটোৰ, ছাবস্ক্ৰাইব কৰি ল'ব। নিশ্চয় সময়ত পাই যাব আপোনালোকে, ভিডিঅ'টো চাই থাকিব। পিছে অলপ একটনি কিবা কয়, এইটো একটনি হয়। ভিডিঅ'টো সোনকালে আহিব, নাম ভেদাভেদ হ'ব আৰু চাব, সকলোৱে ভাল পাব নিশ্চয়। আৰু মই কেমেৰামেন লগত আছে ৰিপৰ্টাৰ ঠেৰেং।
চাই থাকক আপোনালোকে ভিডিঅ'টো। আধা পোৱা চাউল নিদি কিনে সি কণী লাগে। আমাৰ 70% মান হৈয়ে গ'ল শ্বুট কৰা কেনে, শ্বুট কৰা হৈয়ে গ'ল। আৰু এতিয়া আৰু আমাৰ মাজত আহি গৈছে আমাৰ য়েল্ল' চুতীয়া। য়েল্ল' চুতীয়া কিবা ক'ব নেকি য়েল্ল' চুতীয়া? একো নকাবি, মনটো ভাল নহয়, ঠকা খাইছোঁ বোলে বহুত গাৰ্লফ্ৰেণ্ডৰ পৰা, সেইকাৰণে একো নকায়। আৰু আছে অলপমান 30% মান আছে শ্বুট কৰিবৰ কাৰণে, এইখিনিতো কৰি লওঁ একেলগে খতম কৰি দিম আৰু না কি কবি বিকাশ? আমাৰ চেলিব্ৰিটি হাঁহিবি নেকি? এইবোৰ বান্দৰ। এয়া বিকাশ বজাৰ কৰি আহি আছে। ফাইনেলি আজি শ্বুট কৰা খতম হ'ল। বিকাশো যাব খতম। চ' বাই বাই। আৰু এই ভিডিঅ'টো লাইক কৰিব। আমাৰ চব্জি আনিছিল মানে মাথা ঘূৰাই চব্জি খিনি মই দেখাম। চব্জি আৰু আছে বহুত ডাঙৰ চব্জি আনিছিল বজাৰত। বাই বাই। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। আপোনালোকে যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। বাই বাই। জয় অসম।